মুছলমানৰ ৰাজনীতি কৰাৰ কথা সেইবোৰ কথা প্ৰচাৰ কৰিবৰ কাৰণে কোটি কোটি টকা খৰচ কৰিবৰ কাৰণে তেওঁলোকক কোনে দায়িত্ব দিছিলে তেওঁলোকে আন্দোলন কৰিব লগা হৈছে নিজৰ দৰমহাৰ কাৰণে মানুহে আত্মহত্যা কৰিবলগীয়া হৈছে এই চৰকাৰখনে ৰাজ্যৰ কাৰণে কি কাম কৰিছে আৰু বাহিৰৰ ৰাজ্যৰ কাৰণে কি কাম কৰি আছে নতুন চাকৰি তেওঁলোকে উলিয়াব পৰা নাই নতুন কাম তেওঁলোকে ল'ৰা ছোৱালীক দিব পৰা নাই পুৰণা চাকৰিখিনিকে বাৰে বাৰে সেইখিনিকে ঘূৰাই ঘূৰাই তেওঁলোকে নতুন চাকৰি দিয়া বুলি কৈ মানুহক ফুচুলাই আছে গোটেই বিষয়টোৰ সন্দৰ্ভত যেহেতু অসমীয়া পেপাৰে যেনেধৰণে পাব লাগিছিল বা বহিৰাজ্যৰ পেপাৰসমূহে যি গুৰুত্ব পাইছে এই বিষয়টোৰ সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব চাওক আজি অসম চৰকাৰে যিটো কাম কৰি আছে যে বাহিৰৰ কাকতসমূহক তেওঁলোকে প্ৰায় 70 কোটি টকাৰ যি তেওঁলোকে বিজ্ঞাপন দিছে বিজ্ঞাপনৰ যোগেৰে তেওঁলোকে ধন দিছে এই কথাখিনিক লৈ পেলাই মই ক'বলৈ বিচাৰোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে একচুৱেলি বাহিৰৰ যিখিনি ৰাজ্য বা বাহিৰৰ ৰাজ্যৰ যিখিনি বাতৰি কাকত তেওঁলোকৰ হৈ মুখপাত্ৰৰ নিচিনা কাম কৰিছে তেওঁলোক যেন সেই পেপাৰকেইখনৰ তেওঁলোক মুখপাত্ৰহে এইখন চৰকাৰ আজি অসম চৰকাৰে 1,50,000 কোটি টকাৰ ওপৰত তেওঁলোকে ঋণৰ বোজা অসমৰ ৰাইজে কঢ়িয়াব লগা হৈছে আজি প্ৰতিজন মানুহৰ মূৰত ঋণৰ বোজা জাপি দিছে তেওঁলোকে চৰকাৰখনে গতিকে আজি তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে অসমৰ বাহিৰৰ কাকতসমূহক যদি 70 কোটি টকাৰ নিচিনা ইমান ডাঙৰ ধনৰ এটা মানে টোপলা তেওঁলোকে আগবঢ়াইছে বিজ্ঞাপনৰ নামত গতিকে আজি অসমৰ কাকতখিনিৰ কাৰণ তেওঁলোকে ধনখিনি কিয় আগবঢ়াবলৈ পৰা নাই এটা কথা হ'ল কি যে মোৰ ওচৰত যিখিনি তথ্য আছে মই সেই তথ্যখিনি লৈ ক'বলৈ বিচাৰোঁ যে 69,34,546 টকা তেওঁলোকে ইতিমধ্যে বাহিৰৰ কাকতসমূহৰ কাৰণে তেওঁলোকে দিছে এতিয়া আমি ক'বলৈ বিচাৰিছোঁ যিটো সময়ত আজি আপোনালোকে দেখিব যে দিছপুৰত ৰান্ধনী সন্থাই আজি কিছুদিন আগতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে কি কাৰণত যে তেওঁলোকক টকা বঢ়াই দিব লাগে দৰমহা টকা তেওঁলোকক মাত্ৰ 1500 টকা দিয়ে দৰমহা 1500 টকাৰ পৰা তেওঁলোকক বঢ়াই দিয়াৰ কাৰণে তেওঁলোকে হাতত তেওঁলোকে কাহি বাতি লৈ প্ৰটেষ্ট কৰিবলগীয়া অৱস্থা সৃষ্টি কৰিলে আজি আমাৰ যিসকল শিক্ষক আছিলে শিক্ষকসকল যিসকল আপোনাৰ ঠিকাভিত্তিক শিক্ষক তেওঁলোকে আজি বছৰ বছৰ ধৰি তেওঁলোকে আন্দোলন কৰিব লগা হৈছে নিজৰ দৰমহাৰ কাৰণে মানুহে আত্মহত্যা কৰিবলগীয়া হৈছে সিদিনা 1000 টকাৰ কাৰণে এগৰাকী মহিলাই নিজৰ সন্মান বিক্ৰী কৰিবলগীয়া তেনেকুৱা পৰ্যায় আজি আহি পৰিছে গতিকে আপোনালোকে চাওক এই চৰকাৰখনে ৰাজ্যৰ কাৰণে কি কাম কৰিছে আৰু বাহিৰৰ ৰাজ্যৰ কাৰণে কি কাম কৰি আছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বাহিৰলৈ গৈ কয় যে 400 টকাত তেওঁ গেছৰ চিলিণ্ডাৰ দিব পাৰে অসমত তেওঁলোকে কি কৰিছে 1250 টকা দি আমাৰ মহিলাসকলৰ মুখবিলাক বন্ধ কৰিবলৈ চেষ্টা কৰিছে আৰু তেনে ক্ষেত্ৰতে অতি আশ্চৰ্যজনকভাৱে আমি যিটো তথ্য লাভ কৰিছোঁ যে 41খন কাকতক তেওঁলোকে 30 মাহত 189 কোটি টকা তেওঁলোকে আবণ্টন দিছে গতিকে এইটো এটা সাংঘাতিক কথা হৈছে টাইমছ অফ ইণ্ডিয়াক তেওঁলোকে 20,34,38,000 টকা তেওঁলোকে দিছে চাব দেই কিমান ডাঙৰ কাম এটা কৰি আছে তেওঁলোকে হিন্দুস্তান টাইমক 11,08,434 টকা দিছে দৈনিক জাগৰণক দিছে 10,70,84,616 টকা আজি দৈনিক ভাস্কৰক দিছে তেওঁলোকে 1,99,23,418 টকা এনেকে যদি আমি হিচাপ দিবলৈ যাওঁ তেনেহলে কোটি কোটি টকা তেওঁলোকে বাহিৰৰ কাকতক দিছে আজি কোটি কোটি টকা বাহিৰৰ কাকতক দিয়াৰ ফলত কি লাভ হৈছে অসমৰ জনসাধাৰণৰ যদি কিবা লাভ হ'লহেঁতেন তেনেহলে ক'বলগীয়া একো নাছিল কিন্তু আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই যে অসমৰ মানুহক এনেধৰণে মূৰত কোবাই অসমৰ মানুহৰ কৰৰ কাটলৰ টকা নি পেলাই বাহিৰৰ কাকতক দি তেওঁলোকে কি দেখাবলৈ বিচাৰিছে তেওঁলোকে নিজৰ ঢাক ঢোল পিটিছে তেওঁলোকে নিজৰ বিজ্ঞাপন প্ৰচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাহিৰলৈ গৈ যিবিলাক কথা কয় সেই কথাবিলাকক সাম্প্ৰদায়িক কথা যিবিলাক কথা সাম্প্ৰদায়িক হিচাপে আমি দেখা পাইছো যে হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কথা সেইবোৰ কথা প্ৰচাৰ কৰিবৰ কাৰণে কোটি কোটি টকা খৰচ কৰিবৰ কাৰণে তেওঁলোকক কোনে দায়িত্ব দিছিলে অসমৰ জনসাধাৰণে তেওঁলোকক ভোট দি জয়যুক্ত কৰাই আনিছে কি কাৰণত যে অসমৰ জনসাধাৰণৰ ভালৰ কাৰণে হিতৰ কাৰণে তেওঁলোকে কাম কৰিব আৰু অসমৰ জনসাধাৰণৰ কাৰণে অসমৰ কৰ কাটলৰ টকা খৰচ কৰিব কিন্তু আজি আমি কি দেখা পাইছো যিখন চৰকাৰে পৰিৱৰ্তনৰ কথা কৈছিলে যিখন চৰকাৰে আজি ৰাজ্য উন্নয়নৰ কথা কৈছিলে সেইখন চৰকাৰে কি কৰিছে
অসমৰ বাহিৰৰ কাকতসমূহক গৈ পেলাই তেওঁলোকে টকা দিছে আৰু কি কৰিছে অসমৰ যিবিলাক কাকত আছে এই কাকতসমূহক তেওঁলোকক দিয়া ধৰণে টকা দিবলৈ অপাৰক হৈছে আজি পিয়ুষ হাজৰিকা ডাঙৰীয়াই হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক তেওঁলোকক কোনো ঠিকা দি থৈ দিয়া নাই যে তেওঁলোকে অসমৰ বাহিৰৰ কাকতক গৈ পেলাই পইচা দিব আৰু সেই টকাৰে বিজেপি দলৰ তেওঁলোকে মুখপাত্ৰৰ নিচিনাকে কাম কৰিব তেনেকুৱা আমি কোৱা নাই গদি মিডিয়া সদায় টকা লৈ তেওঁলোকে নিৰ্বাচনৰ সময়তে হওক বা নিৰ্বাচনৰ পিছতেই হওক তেওঁলোকে সদায় নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ দুৰ্নীতি কেলেংকাৰী ঢাকিবৰ কাৰণে তেওঁলোকে কাম কৰি আহিছে গতিকে এইসকল ব্যক্তিক যদি এইসকল কাকতক যদি তেওঁলোকে কোটি কোটি টকা দি পেলাই তেওঁলোকে যদি তেওঁলোকক লাভৱান কৰিব পাৰিছে তেওঁলোকৰ নিজৰ প্ৰচাৰৰ কাৰণে নিজৰ প্ৰসাৰৰ কাৰণে নিজৰ বিজ্ঞাপন তেওঁলোকে দিব পাৰিছে নিজৰ ঢাক ঢোল পিটিবলৈ দিবলৈ পাৰিছে তেনেহলে কিন্তু তেওঁলোকে অসমৰ কাৰণে কৰিব পাৰে আজি অসমত মানুহৰ নিবনুৱা সমস্যা একেবাৰে চাব নোৱাৰা অৱস্থা প্ৰায় 22 লাখৰ ওপৰত নিবনুৱা আজি এটা সাধাৰণ চাকৰিৰ কাৰণে যেতিয়া এডভাৰটাইজ দিয়ে তেতিয়া লাখ লাখ আমাৰ ল'ৰা ছোৱালীয়ে এপ্লিকেশ্যন কৰে গতিকে সেইটোৱে কি বুজাইছে নতুন চাকৰি তেওঁলোকে উলিয়াব পৰা নাই নতুন কাম তেওঁলোকে ল'ৰা ছোৱালীক দিব পৰা নাই পুৰণা চাকৰিখিনিকে বাৰে বাৰে সেইখিনিকে ঘূৰাই তেওঁলোকে নতুন চাকৰি দিয়া বুলি কয় মানুহক ফুচুলাই আছে মানুহক মিছা কথাৰে তেওঁলোকে প্ৰলোভন দেখুৱাইছে গতিকে তেনে ক্ষেত্ৰত চৰকাৰে যেতিয়া নিজৰ ৰাজ্যৰ মানুহক দৰমহা দিব নোৱাৰে তেওঁলোকে দৰমহা বঢ়াব নোৱাৰে যাৰ কাৰণে দৰমহা নেপায় মানুহে আত্মহত্যা কৰিবলৈ বাধ্য হয় তেনে এখন চৰকাৰে কিন্তু অসমৰ বাহিৰৰ কাকতসমূহক তেওঁলোকে কোটি কোটি টকা সাহায্য দিব পাৰিছে গতিকে আমি এটা কথাই কম যে এই ধৰণৰ ভেকু ভাওনা তেওঁলোকে বন্ধ কৰিব লাগে এইবিলাক তেওঁলোকৰ আচলতে এক প্ৰকাৰ দুৰ্নীতি তেওঁলোকে দুৰ্নীতি কৰিছে এই টকা তেওঁলোকে ক'ৰ পৰা দিছে কেনেকৈ দিছে ক'ৰ টকা দিছে তেওঁলোকে এইবিলাক কথা স্পষ্ট কৰিব লাগে অসম চৰকাৰে আৰু আমি বিচাৰো অসম চৰকাৰ নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাহিৰত যিবিলাক কথা তেওঁ কৈ থৈ আহে সেইবিলাক প্ৰচাৰ কৰাৰ কাৰণেই যদি এনেকে কোটি কোটি টকা দিছে তেনেহলে তেওঁৰ কোনো নৈতিক অধিকাৰ নাই যে অসমৰ মানুহৰ কৰ কাটলৰ টকাৰে তেওঁ বাহিৰৰ কাকতক বিজ্ঞাপন প্ৰকাশ কৰিবৰ কাৰণে বিজেপি দলৰ হৈ মুখপাত্ৰৰ কাম কৰিবৰ কাৰণে তেওঁলোকৰ দিয়াৰ কোনো নৈতিক অধিকাৰ নাই আৰু তেওঁলোকে এই কথা স্বীকাৰ কৰিব লাগে আৰু জনসাধাৰণক জনাব লাগে যে ক'ৰ পৰা তেওঁলোকে এই টকাসমূহ দিছে এয়া যদি অসমৰ মানুহৰ সাধাৰণ মানুহৰ কষ্টৰ টকা হয় কষ্টৰ কৰ কাটলৰ টকা হয়